हेलो गाइस এই ভিডিঅ'টোত মই তোমালোকক অসমৰ জিলাসমূহৰ নাম দেখুৱাম আৰু অসমত কেইটা জিলা আছে এ টু জেড দেখুৱাম। তো প্ৰথমতে দিয়া আছে তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা আৰু ধেমাজি জিলা। অসমৰ জিলাসমূহৰ ভিতৰত তিনিটা প্ৰথমে দিয়া আছে। তাৰ পিছত দিয়া আছে ধেমাজি জিলা, চৰাইদেউ জিলা, শিৱসাগৰ জিলা, লখিমপুৰ জিলা। টোটাল 6টা জিলা ইয়াত দিয়া আছে। তাৰ পিছত দিয়া আছে লখিমপুৰ জিলা, মাজুলী জিলা, যোৰহাট জিলা, বিশ্বনাথ জিলা। তাৰ পিছত দিয়া আছে বিশ্বনাথ জিলা, গোলাঘাট জিলা, পূব কাৰ্বি আংলং জিলা, তেজপুৰ জিলা। টোটাল 12টা দিয়া আছে। তাৰপিছত দিয়া আছে নগাঁও জিলা, হোজাই জিলা, পশ্চিম কাৰ্বি আংলং জিলা, ডিমা হাছাও জিলা। টোটাল 16টা জিলা ইয়াত দিয়া আছে। তাৰপিছত দিয়া আছে কাছাৰ জিলা, হাইলাকান্দি জিলা, কৰিমগঞ্জ জিলা, মৰিগাঁও জিলা। এইকেইটা ইয়াত মেনশ্যন 20টা জিলা ইয়াত প্ৰথমে দিয়া আছে। তাৰপিছত দিয়া আছে ওদালগুৰি জিলা, দৰং জিলা, কামৰূপ মহানগৰ জিলা। তো ইয়াত তিনিটা দিয়া আছে, টোটাল 23টা দিয়া আছে। তাৰপিছত দিয়া আছে বাক্সা জিলা, নলবাৰী জিলা, কামৰূপ গ্ৰাম্য জিলা, বৰপেটা জিলা আৰু চিৰাং জিলা। তাৰপিছত দিয়া আছে বঙাইগাঁও জিলা, গোৱালপাৰা জিলা, কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলা। তাৰপিছত দিয়া আছে দক্ষিণ শালমাৰা, মানকাজার জেলা। টোটাল 33টা।